हेलो एवरीवन नमस्कार मोर आन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइছো আজি মই লৈছো आन एटा फेस पैक आपनालोকক মানে মই দেখাম যে গৰমত ধৰক আমাৰ ছালখন আমি কি দৰে সতেজ কৰি ৰাখিব পাৰো ধুনিয়া কৰি ৰাখিব পাৰো তেনে কি পেক লগালে আমাৰ স্কিনখন ধুনিয়া হৈ থাকিব সতেজ হৈ থাকিব তেনেকুৱা ভিডিও এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছো আপোনালোকে ভিডিওটো একলে চাই থাকিব প্ৰথমে মই মুখখন ভালদৰে ধুই আহিলো ধুই মই এতিয়া এপাল বিলাহীৰ ৰস উলিয়াই লৈছো এতিয়া মই কটন কপা এপালু কপা অকমান লৈছো লৈ এতিয়া আপোনাৰ ধুনিয়াকৈ এনেদৰে মুখখনত প্ৰথমে লগাই লওঁ এইবোৰ বস্তু আমাৰ ঘৰত থাকেই ডেইলি এইবোৰতো আমি খাওঁৱে নহয় জানো তো আমাৰ এইবোৰ ব্যৱহাৰ কৰিবলৈ ভাল আৰু আপোনালোকে যদি কটনৰে নকৰে হাতত লৈও ধুনিয়াকৈ এনেদৰে গোটেই মুখখনত লগাই দিব পাৰে এনেদৰে বিলাহীখিনি অকণমান সময় মুখত থাকিব দিম আপোনালোকে টোনাৰ হওক যি হওক এনেদৰে কৰিবচোন স্কিনটো খুব আৰাম পায় মানে যেনেকৈ মালিচ এটা পায় আৰু তেনেকৈ এনেদৰে আপোনালোকে ধুনীয়াকৈ বিলাহীখিনি লগোৱাৰ পাছত অকণমান এনেদৰে গোটেই মুখখনত কৰি দিব বিলাহীখিনি লগাইছিলোঁ এইখিনি শুকাই গ'ল ধুনীয়াকৈ আপোনালোকে ধুই ল'বও পাৰে মই ধুই লোৱা নাই বাৰু ইয়াৰে ওপৰতে মই এতিয়া পেক এটা লগাম আৰু কিছুমানে অকণমান দিগদাৰ পায় তেতিয়া ধুনীয়াকৈ মুখখন ধুই ল'ব ধুই মচি ল'ব পাৰে বা শুকাই লোৱাৰ পাছত ধুনীয়াকৈ পেকটো লগাব এতিয়া মই পেকৰ বাবে ল'ম প্ৰথমে আপোনাৰ ইয়াতে দেখিছে ন আপোনালোকে মই বেচন লৈছোঁ এই চামুচ পাতেৰে 2 চামুচ আৰু ইয়াতে মই এতিয়া দিম তিয়ঁহৰ ৰসটো আপোনালোকে এনেদৰে ৰুকনিত ৰুকি লৈ ইয়াতে আন্দাজমতে দিব এবাৰতে বেছি দি নিদিব অকণমান অকণমান দি আটাইখিনি ভালদৰে মিহলাব আৰু অকণমান প্ৰয়োজন হ'ব বাৰু মোৰ আপোনালোকে তিয়ঁহৰ যদি বিলাহীটোৱে আপোনাক মানে কিছুমানৰ স্কিনত অকণমান জ্বলা জ্বলা লাগে বুলি কয় মানে পুৰা টাইপ কৰে মানে এনেকৈ তেতিয়া আপোনালোকে তিয়ঁহৰ ৰসটো টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব দেখিছে ন আপোনালোকে মই ভালদৰে এইখিনি মিক্স কৰি ল'লোঁ মিক্স কৰি লৈ মই আঙুলিৰ সহায়ত গোটেই মুখখনত ভালদৰে লগাই দিম আপোনালোকে এইটো সদায় ব্যৱহাৰ কৰিব পাৰে খুব ভাল এনেদৰে ব্যৱহাৰ কৰিব ধুনীয়াকৈ গোটেই মুখখনত ভালদৰে আপোনালোকে এনেদৰে মোক কৰি চাব আপোনালোকে যিটো পাৰ্লাৰত যাবলৈ যদি কাৰোবাৰ সময় নাই তেতিয়া এনেকুৱা ধৰণৰ মানে কৰিলে আপোনাৰ ফেচিয়েল কৰাৰ প্ৰয়োজনে নাই নহয় জানো এনেকৈ কৰিব আপোনালোকে দেখিছে মোৰ গোটেই মুখখনত ভালদৰে লগাই ল'লোঁ মই চকুৰ পৰ্চনটোত লগোৱা নাই এতিয়া মই গোটেই মুখখনত এইখিনি বস্তু ভালদৰে মুখৰ পৰা ডিঙিলৈকে আপোনালোকে হাততো ব্যৱহাৰ কৰিব পাৰে বেচনটোতো এনেও ভাল খাবলৈও সোৱাদ মুখত লগালেও ভাল বেচনটো আপুনি বিভিন্ন ধৰণৰ পকৰা চবতে ব্যৱহাৰ কৰিব পাৰে যিহেতু থাকেই চবৰে ঘৰতে এইটো আপোনালোকে এনেদৰে বেচনখিনি মুখত লগাই থাকোঁতে মানে কথা এটা আহিলে মনত ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নহয় জানো এইটো যদি বেচনটো চবৰে ঘৰত থাকেই নহয় জানো আপোনালোকে বেচনত যদি অকণমান বেচন লয় তাতে অকণমান নিমখ অকণমান তেল আৰু পিঁয়াজ জলকীয়া কাটি অকণমানকৈ পানী দি ধুনীয়াকৈ আটাৰ নিচিনাকৈ অকণমান সানি লওঁ বা চামুচেৰে মিক্স কৰি লৈ মানে ধুনীয়া চাটনি টাইপৰ বনাই খাবচোন খুব ভাল লাগে খুব খাবলৈ টেষ্টি হয় নিৰামিষ ভাতৰ লগত যিহেতু বৃহস্পতিবাৰটো প্ৰায়ভাগ মানুহেই নিৰামিষ খায় তেখেতসকলৰ কাৰণে এইটো টিপছ বাৰু বনাই খাই চাবচোন তেনেকুৱা চাটনি এটা খাই কেনেকুৱা লাগে মোক কমেণ্টত জনাব আৰু এতিয়া দেখিছে মোৰ লগোৱা হৈছে লগোৱাৰ পাছত এতিয়া অকণমান শুকাবলৈ দিওঁ শুকোৱাৰ পাছত ধুই পেলাম মোৰ স্কিনটো শুকাই গ'ল বেচনটো খুব টানি ধৰে দেই স্কিনটো আৰু আপোনালোকে প্ৰথমে এনেদৰে ঘঁহি বেচনটো আঁতৰাই ল'ব তাৰপিছতে ধুব এতিয়া মই ধুই পেলালোঁ আপোনালোকে দেখিছে মই ঘঁহি ধুই পেলালোঁ গোটেই মুখখন ভালদৰে আপোনালোকে পাৰ্থক্যটো নিজেই গম পাইছে এনেদৰে আপোনালোকেও কৰক কৰাৰ পাছত আপোনালোকে পাৰ্লাৰত ফেচিয়েল কৰাৰ দৰে ধুনীয়া স্কিন এটা পাব যদি যাবলৈ সময় নাথাকে পাৰ্লাৰত
এনেদৰে কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।